Hello student friends, তোমালোক সকলোকে পুনৰ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ 5.2 ৰ 5 নম্বৰ প্ৰশ্ন। তা দুটা প্ৰশ্ন আছে। আমি প্ৰথম প্ৰশ্নটো এতিয়া আলোচনা কৰিব ওলাইছো। প্ৰথম প্ৰশ্নটো আমাক এটা সমান্তৰ প্ৰগতি দিয়া আছে। তাত কৈছে প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। পদৰ সংখ্যা মানে n টো উলিয়াব দিছে। এই প্ৰশ্নটো এই যোৱা মেট্ৰিক পৰীক্ষাত আহি গৈছে। তো ইয়াতে আমি পদৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। মানে আমি কি বুজিম? পদৰ সংখ্যা নিৰ্ণয় কৰিব লাগে মানে কি বুজিম? n মানে n উলিয়াব দিছে। তে n উলিয়াব দিলে আমাক বাকি কিটা ৰাখি দিয়া থাকিব লাগিব। বাকি কিটা কি ৰাখি a d আৰু an আমাক দিয়া থাকিব লাগিব। যদি মই এই সমান্তৰ প্ৰগতিটো চাওঁ, ইয়াতে মই a d আৰু an টো বিচাৰি পাম। এই প্ৰগতিটোত a যদি চাওঁ মানে প্ৰগতিটোৰ প্ৰথম পদটোৱে হৈছে a, প্ৰথম পদটোত কিমান 7, গতিকে a = 7 হ'ব। d জন আমাক ডাইৰেক্ট দিয়া আছে, আমাক ডাইৰেক্ট d একো কোৱা নাই, কিন্তু আমি সমান্তৰ প্ৰগতিটোৰ পৰাই d টো উলিয়াই ল'ব লাগিব। d টো কেনেকৈ উলিয়াম? আমি ইয়াৰ আগৰ ভিডিঅ'টো শিকিছো যে d টো যদি দিয়া নাথাকে, যদি প্ৰগতিটো দিয়া থাকে, তেতিয়া আমি d টো উলিয়াই ল'ব পাৰোঁ। তে কি বুদ্ধিত আমি d টো উলিয়াম? যে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম। তে দ্বিতীয় পদটোত কিমান আছে? 13, তাৰ পৰা কি বিয়োগ কৰিব লাগিব? 7, অৰ্থাৎ 13 ৰ পৰা 7 বিয়োগ কৰিলে আমি কিমান পাম? 13 ৰ পৰা আমি 7 বিয়োগ কৰিলে পাম 6, অৰ্থাৎ এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ d আমি কিমান পাম? 6 পাম। এতিয়া আমাক লাগিব an। এতিয়া আমি ধৰি লওঁ যিটো 205 দিয়া আছে, এইটো একেবাৰে শেষৰ পদ। এটো কিমান কেই নম্বৰ পদ আমাক কোৱা নাই, গতিকে আমি ধৰি লওঁ যে a1052 an পদ। তে ধৰি লওঁ যে an = 205। তে এই an = 205 বুলি আমি ধৰি ললো। গতিকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম? n ৰ মানটো নিৰ্ণয় কৰিব পাৰিম। তে এতিয়া আমি কি কৰিম? an = আমাক আমি 205 বুলি ধৰি ললো। এতিয়া এই an = আমি ফৰ্মুলা মতে জানো যে an = কি হ'ব? a + n - 1 * d = কি হ'ব? 205। এতিয়া ইয়াতে মই কি কৰিব লাগে? n ৰ মানটো উলিয়াব লাগে। n টোনো কিমান? তে n উলিয়াবৰ কাৰণে বাকি কিটা ৰাখি আমি পাতি দিম যে a মান জানো, d মান জানো। ইয়াত a আৰু d মানটো মই পাতি দিম। তে a মানটো কিমান? a মানটো আমাক দিয়া আছে 7 প্লাস n - 1। যেহেতু মই n ৰ মান নাজানো, গতিকে n টো মই n হিচাপে পাতিম। -1 * d। d মানটো মই উলিয়াই ললো যে 6, অৰ্থাৎ মই d ঠাইত কি পাতিম? 6 পাতি দিম। ইপাৰে থাকিব 205। তে ইয়াৰ আগৰ ভিডিঅ'টোত আমি কৰিছিলোঁ যে যিটো 4 নম্বৰ প্ৰশ্ন আমি সমাধান কৰিছিলোঁ, তাতো আমি n টো উলিয়াব লাগে। তে n উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে? n টো অকলশৰীয়া কৰিব লাগে। গতিকে n ৰ লগত যিবিলাক সংখ্যা যোগ বা বিয়োগ বা পূৰণ হৈ আছে, সিহঁত এটা এটাকে আমি সমান চিহ্নৰ সিপাৰলৈ শিফটিং কৰিব লাগে। ইয়াতে আমি প্ৰথমতে কাক শিফট কৰিব লাগিব? যিহেতু আমি প্লাস বা মাইনাসৰ খিনি প্ৰথমতে ইপাৰে নিব লাগে। গতিকে ইয়াতে যিহেতু 7 টো ইয়াৰ লগত লগ লাগি আছে, এই 7 টো মই সমান চিহ্নৰ সিপাৰলৈ লৈ যাম। তে সমান চিহ্নৰ সিপাৰলৈ নিলে কি হ'ব? n - 1 * 6 এপাৰে থাকিব। এইটো ইপাৰে গ'লে 205 - 7 হৈ যাব। মানে আমি কি পাই যাম? n - 1 * 6 = হৈ যাব 198 হৈ যাব। এইটো পাইটো বিয়োগ কৰিলে আমি কিমান পাই যাম? 198। এইবাৰ আমি কি কৰিব লাগিব? এই যিটো 6 ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে, এই 6 টো সমান চিহ্ন সিপাৰলৈ লৈ যাম। তেতিয়া কি থাকিব? n - 1 থাকিব আৰু 6 টো সিপাৰে গৈ পেলাই 198ক হৰণ কৰিবগৈ। ইয়াতে যিহেতু পূৰণ আছিলে, গতিকে সিপাৰে গৈ পেলাই হৰণ কৰিব। তে নেক্সট আমি কি কৰিব লাগিব? যে আমি ইয়াতে n ৰ মান উলিয়াব গৈ আছো। এতিয়াও n টো অকলশৰীয়া হোৱা নাই, ইয়াৰ লগত এতিয়াও 1 এটা লাগি আছে। গতিকে সেই 1 টো আমি নাইকিয়া কৰি দিব লাগিব। নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰি লওঁ? n - 1 এইটো ইয়াক ডিভাইড কৰি লওঁ। 6 এ যদি মই 198ক ডিভাইড কৰোঁ, 198ক যদি মই 6 এ হৰণ কৰিবলৈ যাওঁ, তে 6 ৰে 19ক যদি হৰণ কৰোঁ কেইবাৰ যাব? 3 বাৰ যাব। 6 × 3 = 18 হ'ল। বাকি থাকিল 1, আকৌ এইটো 18 নামি আহিল, 8 টো নামি আহিল। গতিকে কিমান হ'ব? 6 × 3 = 18। মানে মই যদি 6 এ যদি 198ক ডিভাইড কৰোঁ, মানে 6 এ 198ক ডিভাইড কৰিলে মই কিমান পাই যাম? 33 পাই যাম। অৰ্থাৎ আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম? n = 33 + 1, মানে কিমান হৈ যাব? n = 34। এতিয়া আমাক কৈছে প্ৰগতিটোৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। এতেকে সমান্তৰ প্ৰগতিটোত
পদৰ সংখ্যা হ'ব 34 এইদৰে এইবিলাক হৈছে n উলিওৱা অংক ইয়াৰ সৈতে সিমিলাৰিটি এটা আৰু 2 নম্বৰ প্ৰশ্ন এটা দিয়া আছে তোমালোকে ঘৰত এটো ট্ৰাই কৰিবা যদি নোৱাৰা তেতিয়া হলে মোক কমেন্ট সেকশনত জনাবা ভিডিওটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ